এইয়া গৰম গৰম পকৰি হৈ গ'ল। লগত লৈছো এয়া ৰঙা চাহ। বেটি আমাৰ প্ৰেক্টিচ কৰিছে দেই। 5C হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোক সকলো ভালেই আছে। মোৰতো ভালেই। এতিয়া পুৱা 6 বাজিছে। মানে আজি শুই উঠা অলপ দেৰি হ'ল। কালি মানে আমাৰ ঘৰত অলপ আলহী আছিলে, সেইবাবে ৰাতি শুতে অলপ 12টা বাজিলে। আৰু আজি বতৰটো অলপ ডাৱৰীয়া, সেইবাবে আজি দেৰিকে উঠিলো। এতিয়া শুই উঠাৰ লগে লগে এজনী মাইকী মানুহৰ কিমান কাম হ'লে আপোনালোকেতো জানেই। বলক এতিয়া মই কামবিলাক কৰি লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। এতিয়া মই কামবিলাক কৰি আজৰি হৈ ল'লোঁ আৰু কি পাৰোঁ আপোনালোকক ভিডিঅ'টো দেখুৱাম বাৰু। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব শেষলৈকে। A few moments later. আজি মানে পুৰা ধাৰাসাৰ বৰষুণ দি আছে, সেইবাবে ভাবিলোঁ আজি দোকানো নগ'লোঁ। ডাৱৰীয়া বতৰ একদম পুৰা ধাৰাসাৰ বৰষুণ দিলে ওলাই যাব নোৱাৰিলোঁ ঘৰৰ পৰা। সেইবাবে ভাবিছোঁ আজি ঠাণ্ডা বতৰত পকৰি দিয়া চাহৰ লগত আজি বনাই খাম। আপোনালোকে চাবচোন কেনেকৈ বনাওঁ। মানে আজি আমাৰ গেছ শেষ হ'ল, এই জুইত বনাব লাগিব। জুইত দেখুৱাম বাৰু। এইয়া গৰম গৰম পকৰি হৈ গ'ল। লগত লৈছো এয়া ৰঙা চাহ। এয়া বেটিয়ে খাই আছে। বেটিয়ে নিজে বনাইছিলে দেই গোল গোল। কি খাইছা তুমি? গোল খাইছা? এনেকুৱা মজা। খৈ কাটি আছে। দুডাল কাটি দিব দেই। সৰহকে কাটি দিব, দুডোখ সমান। তামোল বিচাৰিছিলে, পালে নাই? কিমান ল'ব? দি দিব। কেইটকা ক'লে? এইয়া আমাৰ বেটি কি কৰিছানো? আমি পিঠা বনাম ন এতিয়া, আমি পিঠা খাম ন। কেনেকে? কেনেকে পিঠা বেলিবা আকৌ? কেনেকে বেলিবা? কি বহিছা বাকি?
এইয়া কালি আমাৰ বেটীহঁতক কিতাপ দিলে কেইখন দিছে বেটী কিতাপ দুখন দিছে তিনিখন মোক এখন দিছে মোক কালা চাৰিখন মোক কালা পাঁচখন দিছে কালাৰ ন মোক কালা এইখিনি কি হয় এইটো কি হয় ন কৈ দিয়াচোন watermelon go তুমি কাইলৈ স্কুল যাবা নে sa school jam কি পঢ়িবা ন স্কুলত কৈ দিয়াচোন school a b out out 13 14 তোমাৰ স্কুলখনৰ নাম কোৱাচোন school na Janjit Bogua এইবিলাকে কিতাপ দিছে আৰু আজি ভিডিঅ'টো ইমানেই আছে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোক আগুৱাই লৈ যাব আপোনালোক সকলোকে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ